হেল্ল' গাইজ, এটা নতুন ভিডিঅ'লৈ সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি বিৰল মহাজাগতিক পৰিঘটনা সাক্ষী হ'বলৈ গৈ আছে পৃথিৱীবাসী। মানে আজি 25 অক্টোবৰ মানে সূৰ্যগ্ৰহণ হয়। সূৰ্যগ্ৰহণ উপলক্ষে আপোনালোকে সূৰ্যগ্ৰহণটো কেনেকৈ হয় আৰু আজি এই সূৰ্যগ্ৰহণ কিমান সময়ৰ পৰা আৰম্ভ হ'ব সকলোবিলাক ক'ম। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব লাগিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘূৰি থাকোঁতে কেতিয়াবা চন্দ্ৰই যেতিয়া নিজৰ পৰিভ্ৰমণ অৱস্থা কিছু সময়ৰ বাবে পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰে, তেতিয়া পৃথিৱীক কোনো দৰ্শকৰ সূৰ্যটো আংশিকভাৱে অদৃশ্য হৈ পৰে। তেতিয়া সূৰ্যগ্ৰহণ বুলি কোৱা হয়। তো এই সূৰ্যগ্ৰহণ আপোনাৰ আৰম্ভ হ'ব ৰাতিপুৱা 4:22 পৰা আৰু গধূলি 6:25 অন্ত পৰিব এই সূৰ্যগ্ৰহণ। তাৰপিছত এই সূৰ্যগ্ৰহণ আপোনাৰ ভাৰতৰ দিল্লী, মুম্বাই, কলিকতা, চেন্নাই আৰু বাংগালোৰত দেখা পোৱা যাব। আমাৰ অসমত দেখা পোৱা নাযাব। আজি 25 অক্টোবৰ, এইটো আজি বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ হয়। সেই আপোনালোকৰ আজি সূৰ্যগ্ৰহণৰ পৰা আপোনালোকে যিসকলে নাজানে সূৰ্যগ্ৰহণৰ পৰা আজি সূৰ্যগ্ৰহণ কেনেকৈ হয়, সূৰ্যগ্ৰহণ আজি কেইটাৰ পৰা কিমান সময় পালে, সেই চব সকলোবিলাক আজি ক'লোঁ ভিডিঅ'টোৰ যোগেৰে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাওক। আৰু মোৰ যদি যোনে নতুনকৈ সেই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, সকলোবিলাক কৰক। এটা নতুন ভিডিঅ'ত লগ পোৱা